ভূটানৰ সীমান্ত এই ৰাস্তাত বিশেষকৈ একেবাৰে ভূটান সীমান্তত আজি আমি 10 কোটি টকা খৰচ কৰি দলং এখন নিৰ্মাণ কৰিছিলোঁ। আজি দলংখনৰ শুভ উদ্বোধন হ'ল। ৰাইজৰ উপস্থিতি আনন্দ উৎসৱে প্ৰমাণ কৰে যে ৰাইজৰ বাবে কিমান প্ৰয়োজনীয় আছিল। ৰাইজৰ বহুদিনীয়া প্ৰয়োজনীয়তা এটা বা ৰাইজৰ বহুদিনীয়া অভাৱ এটা পূৰণ কৰিবলৈ পাই মই সঁচাকৈ নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। বিজনী সমষ্টিৰ বিধায়ক অজয় ৰায় ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ আৰু বিটিআৰ কৰ্তৃপক্ষ বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ। এন্ধাৰ নামি অহাৰ পিছতো আপোনাক চাবলৈ মৰম দিবলৈ হাজাৰ হাজাৰ মানুহ এই মৰমক সন্দৰ্ভত কি কয়? ৰাইজৰ মৰম আমাৰ বাবে ভিটামিন। গতিকে ৰাইজে যিমানে মৰম দিব সিমানে ৰাইজৰ হৈ কাম কৰিব ইচ্ছা যাব। এতিয়া গাঁৱৰ হিচাপত 6টা বাজিছে আৰু এই যিমান মানুহ আহিছে কোনোবাই 8 কিলোমিটাৰ দূৰৰ পৰা কোনোবাই 5 কিলোমিটাৰ দূৰৰ পৰা লাইটো নাই পাহাৰৰ মাজত সীমান্ত অলপ পিছতে হাতী ওলাব। তথাপিতো ৰাইজৰ আগমনে প্ৰমাণ কৰিছে যে এই চৰকাৰখনক ৰাইজে হৃদয়ত স্থান দিছে। সকলোকে বাল্য বিবাহৰ কথা আপুনি বুজাইছে মানি লৈছে? মই সকলোকে বুজাইছোঁ। ইয়াতে আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰো কিছু লোক আছে, বঙালী মানুহ আছে, কোচ ৰাজবংশী লোক আছে, অসমীয়া ভাষী আছে। সকলোকে মই কথা কওঁতে অলপ বুজাইছোঁ যাতে বাল্য বিবাহো বন্ধ হয়। ঠিক আছে।